নমস্কাৰ বন্ধু বান্ধৱীসকল, জনা নজনা কথাৰ ভঁৰাল চেনেলটিলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৱে ভালে আছে। আমাৰ যোৱাটি ভিডিঅ'ত নৃত্যবিধিৰ নিয়মসমূহ উল্লেখ কৰা হৈছিলে, যাৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে। আজিৰ ভিডিঅ'টিত সত্ৰবিধিৰ কেইটামান নিয়ম উল্লেখ কৰিবলৈ ওলাইছো। তেনেহ'লে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। আমি জানো যে যি বিধি মতে দন্ত্য স মূৰ্ধন্য ষলৈ ৰূপান্তৰিত হয়, সেই বিধিটোৱে হৈছে সত্ৰবিধি। এতিয়া আহক আমাৰ প্ৰধান বিষয়টোলৈ আগবাঢ়ো। 1 নম্বৰ পইণ্টত দিয়া হৈছে, ই কাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য ষ হয়, যেনে বিষয়, কৃষ্ণ, ঈৰ্ষা, চৰণেষু, পৰিষ্কাৰ ইত্যাদি। কিন্তু অকাৰৰ পিছত মূৰ্ধন্য ষ নহয়, দন্ত্য সহে হয়, যেনে পুৰস্কাৰ। 2 নম্বৰ, ত বৰ্গৰ আখৰযুক্ত দন্ত্য স মূৰ্ধন্য ষ হয়। আমাৰ ত বৰ্গত যিকেইটা বৰ্ণ আছে, ত, থ, দ, ধ, ন আদি শব্দৰ লগত সদায় মূৰ্ধন্য ষ হয়, যেনে কষ্ট, মিষ্ট, উষ্ট ইত্যাদি। 3 নম্বৰ পইণ্টত দিয়া হৈছে, দন্ত্য স আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত্য স মূৰ্ধন্য ষ হয়, যেনে সুষম, বিষম ইত্যাদি। 4 নম্বৰত দিয়া হৈছে, ই কাৰান্ত আৰু উ কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা, সিধ, সিচ, লখ প্ৰভৃতি ধাতুৰ দন্ত্য স মূৰ্ধন্য ষ হয়, যেনে অভিলাষ, নিষেধ, অনুষ্ঠান, প্ৰতিষ্ঠান ইত্যাদি। 5 নম্বৰত দিয়া হৈছে, ভূমি, গৌ শব্দৰ পিছত থকা স্থ শব্দৰ দন্ত্য স আৰু যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য স মূৰ্ধন্য ষ হয়, যেনে ভূমিষ্ঠ, যুধিষ্ঠিৰ ইত্যাদি। 6 নম্বৰ, নাম বুজোৱা অ, আ, ভিন্ন অন্য স্বৰ বৰ্ণৰ পিছত থকা সেন শব্দৰ দন্ত্য স মূৰ্ধন্য ষ হয়, যেনে হৰিসেন, মধুসেন ইত্যাদি। কিন্তু নাম নুবুজালে দন্ত্য স মূৰ্ধন্য ষলৈ পৰিৱৰ্তন নহয়, যেনে কপিসেনা, যদুসেনা ইত্যাদি। 7 নম্বৰ, কিছুমান শব্দৰ মূৰ্ধন্য ষবোৰ স্বাভাৱিকতে মূৰ্ধন্য ষ হয়, যেনে আষাৰ, কলুষ, ভাষা, বৃষ, বৰ্ষ ইত্যাদি। বন্ধু বান্ধৱীসকল, এইখিনি আছিল সত্ৰবিধিৰ কিছু নিয়ম। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব। লগতে আপুনি যদি চেনেলটিত নতুন, তেন্তে পৰৱৰ্তী নটিফিকেশ্যন পাবলৈ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।